নমস্কাৰ সকলোকে। খোৱা বোৱা কৰিলেনে? আমাৰ খাবৰ হৈছেহে এতিয়া। আজি স্কুল বন্ধ যে সেইকাৰণে অলপ দেৰি হৈছে খোৱাটো। নহবা এনেই আমি সোনকালেই খাওঁ বাৰু। তাৰপিছত আজি ৰান্ধিলোঁ কুটি আলু ভাজি, তাৰপৰা বন্ধাকবি ভাজি, বিট বিলাহী গাজৰ এনেকৈ দি চাটনি এখন বনালোঁ। তাৰপিছত আৰু কণ জলকীয়াটো মোৰ থাকেই, ইয়াত দুটা লৈ লৈছোঁ। আৰু আজি মেইন বস্তুটো হৈছে মাটিমাহ। মাটিমাহ খাই মই ভাল পাওঁ। মাটিমাহৰ আজি খাৰ বনাইছোঁ, তাতে আকৌ মৰলীয়া শাক দি। মৰলীয়া শাক বহুতে হয়তো চিনি নাপায়, কিন্তু বহুতে চিনি পায় বাৰু। ধুনীয়াকৈ মাটিমাহখিনি সিজাই লৈছোঁ। সিজাই লৈ পিনি আদা নহৰু তেজপাত দিছোঁ তেলত। দি পিনি মৰলীয়া শাকখিনি কাটি লৈছিলোঁ সেইখিনি দি ল'লোঁ। দি লৈ মাটিমাহখিনি দি দিলোঁ। এনেকৈ খাই চাবচোন কেতিয়াবা, বৰ ভাল লাগে। এতিয়া মই দেৰি নকৰোঁ, মই খাওঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।